আৰু এনেদৰে প্ৰতিজন ব্যক্তিয়ে নিজ নিজ কৰ্ম জীৱনৰ লগত জীৱন যুদ্ধ কৰি আছে, হয়তো আপুনিও কৰি আছে, হয়তো ময়ো। এটা কথা মনত ৰাখিব, যদি কাৰোবাক পাৰে উপকাৰ কৰিব, কিন্তু অপকাৰ কৰিব চেষ্টা নকৰিব। তাৰ ফল কিন্তু নিশ্চয় পাব, ভাল কৰিলেও বেয়া কৰিলেও। গণেশগুৰি, আৰু গণেশগুৰিত যাম বুলি আহিছিলোঁ। মই বোলো জোতা একযোৰ কিনি লওঁ, কিন্তু ৰাস্তাতে দেখাবলৈ এজন মানুহে মানে জোতা এটা বনায়, মানে নিজে বনায়। তো মই ভাবিলোঁ তেখেতৰ লগত কথা পাতোঁ। তো আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে ইয়াতে হেণ্ডমেড যেনেকুৱা ডিজাইন লাগে সেনেকুৱা ডিজাইন সহকাৰে আপোনালোকে পাই যাব। তো দেখা পাইছে, এইফালে যাব পাৰি গণেশগুৰি, আৰু এইফালে হৈছে আপোনাৰ দিছপুৰ যিটো পলিক্লিনিক, এইফালে হস্পিটেলখন আছে। আৰু ইয়াৰ আগত আছে এইটো বেংক অফ মহাৰাষ্ট্ৰ, আৰু এইফালে যাব পাৰি হেঙেৰাবাৰী বা এনেকুৱা যাব পাৰি আৰু এইটো আমাৰ এইখিনিতে। তো আপোনালোকে আহিব পাৰিব। মানে দোকানখন একদম সৰু, কিন্তু ইয়াতে যেনেকুৱা ধৰণৰ জোতা লাগে বা চেণ্ডেল লাগে, মহিলা হওক পুৰুষ হওক, আপোনালোকে পাই যাব। এখেতে নিজে নিজেকৈ বনাই দিয়ে। মই এখেতৰ পৰা সুধিম এতিয়া বনাই দিয়ে নে নিদিয়ে, কিমান দিন লাগে, কি কৰে, আপোনালোকে চাই থাকক। आप कितने दिन में बना देते हैं भैया जी? तेखते कमके শুনে অলপমান। ये कितने दिन में बना देते हैं? कितना दिन? 3 दिन। তো 3 দিনত তেখেতে বনাই দিব। আপোনালোকৰ যেনেকুৱা টাইপৰ জোতা লাগে, চেণ্ডেল লাগে, ধুনীয়াকৈ বনাই দিব। আৰু ডিজাইন সহকাৰে এইবিলাক কিছুমান ৰিপেয়াৰিং কাম কৰি আছে তেখেতে, আৰু যেনেকুৱা ডিজাইন লাগে পাই যাব। আৰু পইচা একদম কম পইচাৰ পৰা, মিনিমাম পইচা কমতি হোগা না থৰা, পইচা কমতি হোগা না? ঠিক, আপোনালোকে চিন্তা কৰিব নালাগিব, পইচা ইমান এটা লাগি নাথাকে। তেখেতে ময়ো জোতা একযোৰ চিলাব দিলোঁ। মানে যাব খুজিছিলোঁ গণেশগুৰিত, কিন্তু দেখা পালোঁ ইয়াতে তেখেতে বহি আছে। ভাবিলোঁ জোতা চাই লওঁ, কিন্তু ইয়াতে দেখা পালোঁ যে ইয়াতে জোতা তেখেতে নিজে বনায়। তো গণেশগুৰি আপোনালোকে পলিক্লিনিকৰ ছাইডতে আছে, তেখেতে ইয়াতে ছাইডত বহে। আপোনালোকে আহিলে কেতিয়াবা দেখা পাব পাৰে। 3 দিনত জোতা বনাই দিব। যেনেকুৱা টাইপৰ জোতা লাগে আপোনালোকে দেখা পাব। বিভিন্ন ধৰণৰ জোতা আছে, মহিলা হওক পুৰুষ হওক। দোকানখন সৰু, কিন্তু তেখেতৰ মই দেখাই দিছোঁ অলপমান। দোকানখন সৰু, কিন্তু তথাপিও আপোনালোকে যেনেকুৱা টাইপৰ লাগে তেখেতে ধুনীয়াকৈ বনাই দিব। ইয়াতে আপোনালোকে চাওক, এইযোৰ হৈছে মহিলা, ছোৱালী বা মহিলা মানে মাইকী মানুহে পিন্ধিব পাৰিব। তেনেকুৱা টাইপৰ এইযোৰো এটা বেলেগ কালাৰ আছে, আপোনালোকে চাব পাৰে। ইমান ধুনীয়াকৈ তেওঁলোকে বনাইছে। বনোৱা যেন নালাগে কিন্তু তেখেতে, কিন্তু ইয়াতে চিলাই থাকেতো। এইবিলাক চাওক আপোনালোকে, পুৰুষৰ যিবিলাক চামৰাৰ চেণ্ডেল বনোৱা যায়, হেণ্ডমেড হয়, আৰু তেখেতে নিজেই ইয়াতে বনাইছে। এইবিলাক চাওক কিমান ধুনীয়া ধুনীয়া, কিমান ধুনীয়া ফিনিচিং দিছে। এইবিলাক চাওক, জোতাৰ নিচিনা চেণ্ডেল, বয়সস্থ মানুহৰ কাৰণে বঢ়িয়া। এইবিলাক বুট জোতা আছে, ফৰ্মেল জোতা আছে, লফাৰ আছে, আপোনালোকে চাই লওক। কিন্তু ইয়াতে কিছুমান বাহিৰৰ পৰা কিনাও আছে। তেখেতে কিন্তু ধুনীয়াকৈ সঁচা কথা কৈ দিছে যে এইটো কিনা, এইটো মই বনাইছোঁ। গতিকে সেইটো বস্তু ভাল লাগিছে, তেখেতে সঁচা কথা কৈ দিয়ে। এইবিলাক আপোনালোকে ভিতৰত মই দেখাইছোঁ ৰ'ব। এয়া চাওক, ইয়াতে মানে কিছুমান বনাই কিনে থৈ দিছে, কিছুমান অৰ্ডাৰী আছে, কিছুমান এনেও থৈ দিছে ধুনীয়াকৈ। এইবিলাক দেখা পাইছে ফৰ্মেল, মানে অফিচিয়েলৰ কাৰণে। মোক কৈছে যে আপকে লিয়ে থোৰা কমতি হোগা, ডিছকাউণ্ট দিয়েগা। মোক ডিছকাউণ্ট অলপ দি আছে। গতিকে আপোনালোকে আহক, আহি কিনে পইচাত লাগি নাথাকে, তেখেতে বাৰু ধুনীয়াকৈ পাই যাব। মই জোতা একযোৰ লৈ ল'লোঁ বাৰু, জোতাযোৰ মানে অৰ্ডাৰ দি দিলোঁ। এতিয়া তেখেতে 3 দিনৰ পিছত দিব এনেকৈ কৈছে। তো আপোনালোকে আহক, ধুনীয়াকৈ কষ্ট কৰি আছে, যদি পাৰে আহক ধুনীয়াকৈ। শ্ব'ৰুমৰ পৰা খৰিদাতকৈ ইয়াতে খৰিদক, কষ্ট কৰি থাকে, ধুনীয়াকৈ এটা ফল এটা পাব। আৰু নিজা ইচ্ছামতে ধুনীয়াকৈ মানে ধুনীয়াকৈ একদম বনাই দিব তেখেতে, চিন্তা কৰিব নালাগে। এইবিলাক জোতা বনাই দিয়ে, এইবিলাক আছে, ধুনীয়াকৈ বনাই দিয়ে, চিন্তা কৰিব নালাগে। কি ধুনীয়াকৈ চিলাই মাৰি দিছে এক্সট্ৰাকৈ। আৰু এইবিলাক চাওক, ছাইডত যিবিলাক চিলাই আছে বহুত জব্দ হয়। আৰু 1 বছৰ নালাগে, আপোনালোকে চলিব পাৰিব, তেখেতে কৈ দিছে। এই 1 साल पहन सकेगा ना? 1 साल कुछ नहीं होगा। तो 1 বছৰ खराब नहीं होगा, पंख मारा तो खराब नहीं होगा। এতে ব্ৰাছ চাছ মাৰি থাকিব লাগিব, পলিচ কৰি থাকিব লাগিব। বাকী ঠিকে আছে, আপোনালোকে আহক। তো ইমানখিনি এটা সৰু ভিডিঅ' ক্লিপ এটা দেখালোঁ। তো মই যিযোৰ জোতা অৰ্ডাৰ দিছিলোঁ, মানে বনাম বুলি ভাবিছিলোঁ, কিন্তু সেইযোৰ অলৰেডি পালোঁ। মানে আছে একযোৰ অলৰেডি বনোৱা। তো সেইযোৰ মোক দি দিছে। এতিয়া আপোনালোকে চাই লওক, ইয়াতে পলিচ চলিচ কৰি আছে ধুনীয়াকৈ। এইযোৰ মানে বনোৱা আছে, অফিচৰ কাৰণে লৈ ল'লোঁ। তেখেতে নিজা নিজেকৈ বনাই দি আছে এতিয়া কিছুমান বস্তু। মানে মই ভাবিছিলোঁ কি যে 3 দিনত বনাই দিব, অৰ্ডাৰটো দি যাওঁ, কিন্তু অলৰেডি আছে। সেই গতিকে মোক সেইযোৰে জোতা দি আছে। আপোনালোকে চাই লওক, ধুনীয়াকৈ পলিচ চলিচ কৰি ধুনীয়াকৈ দি আছে। মানে চিলাই তিলাই মাৰি দিয়ে, হেণ্ডমেড হয়, গতিকে জব্দ হয় জোতাযোৰ। মই চালোঁ বাৰু,
গতিকে ইমানখিনিয়ে মই পালোঁ, যিহেতু ধুনীয়াকৈ বনোৱা আছিল লৈ ল'লোঁ। তো আপোনালোকক দেখালোঁ, আপোনালোকে আহিব। আপোনালোকে মোবাইল স্ক্ৰীণত দেখাই পাইছে তেখেতৰ নাম্বাৰটো, আৰু ডিছক্ৰিপশ্যনত মই নাম্বাৰটো দি দিছোঁ। যদি বিচাৰে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব।